আমার বন্ধুসকল আপোনালোক কেনেকুৱা আছে মই আশা কৰি আছো আপোনালোকে ভালে আছে তো বন্ধুসকল আপোনালোকে দেখি আছে আসাম কুইজ ইউটিউব চ্যানেল তো মই মইফুল ইছলাম আজি আৰু নতুন এটা প্ৰশ্ন লৈ আগবাঢ়ি আহিছো প্ৰশ্নটো হল কোনটো প্ৰতিষ্ঠানে স্বাস্থ্যকৰ আহাৰত সলজ জন্তুৰ উৎস খাদ্যৰ অৱদান সম্পৰ্কে এটা প্ৰতিবেদন প্ৰকাশ কৰিছিল প্ৰশ্নটো আকৌ এবাৰ কৈ দিছো কোনটো প্ৰতিষ্ঠানে স্বাস্থ্যকৰ আহাৰত সলজ জন্তুৰ উৎস খাদ্যৰ অৱদান সম্পৰ্কে এটা প্ৰতিবেদন প্ৰকাশ কৰিছিল চাৰিটা অপচন আছে প্ৰথমটো হল এফ.এ.ও দুই নম্বৰটো হল নীতি আয়োগ আৰু সি নম্বৰটো হল ICAR ডি নম্বৰটো হল ICRISAT তো উত্তৰটো দিয়াৰ কাৰণে মই আপোনালোকক 10 সেকেন্ড সময় দিম 9 8 7 6 5 4 3 2 1 আপোনালোকৰ সময় শেষ হৈ গল শুদ্ধ এনসাৰটো হল এফ.এ.ও তো বন্ধুসকল এটা জৰুৰী কথা যদি আমাৰ চেনেলত নতুন হৈ আছে তেনেহলে চেনেলখন সাবস্ক্রাইব কৰি লব আৰু নতুন নতুন কুইজ কম্পিটিশনৰ ভিডিও দেখাৰ কাৰণে আমাৰ চেনেলটো অৱশ্যই শেয়াৰ কৰিব সাবস্ক্রাইব কৰিব তো এনসাৰটো হল এফ.এ.ও ইয়াৰ কিছুমান টকা মই কৈ দিছো খাদ্য আৰু কৃষি সংস্থাই এফ.এ.ও শেহতীয়াকৈ উন্নত কৰাৰ বাবে স্বাস্থ্যকৰ আহাৰত সলজ জন্তুৰ উৎস খাদ্য অৱদান শীৰ্ষক এটা প্ৰতিবেদন প্ৰকাশ কৰিছিল পুষ্টি আৰু স্বাস্থ্যৰ ফলাফল এই প্ৰতিবেদন অনুসৰি মাংস কণী আৰু গাখীৰৰ দৰে পশু খাদ্য সামগ্ৰীয়ে বিশ্বব্যাপী পুষ্টিৰ লক্ষ্য প্ৰাপ্ত কৰাত সহায় কৰিব পাৰে তো বন্ধুসকল ভিডিওটো কেনেকুৱা লাগিছে যদি ভাল লাগিছে তেনেহলে লাইক কমেন্ট শেয়াৰ জৰুৰ কৰিব আৰু নতুন নতুন প্ৰশ্নৰ উত্তৰ দেখাৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্রাইব কৰি লব ধন্যবাদ জয় আই অসম।